নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল আস্থাস মোটিভেশন। মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এই কাহিনীটো শুনিলে আপোনালোকৰ সবৰে খংটো নাইকিয়া হৈ যাব। তে আহক কাহিনীটো কি আমি শুনো। এবাৰ এজন ব্যৱসায়ীয়ে ভাবিলে যে তেওঁ বিদেশত গৈ বেপাৰ কৰিব আৰু বহুত টকা উপাৰ্জন কৰিব। সেই অনুযায়ী তেওঁ তেওঁৰ দেউতাকক কথাটো জনালে। কিন্তু দেউতাকে ক'লে যে তোমাৰ এতিয়া বিয়াৰ বয়স হৈছে, তুমি বিয়াখনকে পাতা। মানুহজনে ছোৱালী চালে, ছোৱালীও পছন্দ হ'ল আৰু উপযুক্ত সময়ত ল'ৰাজনৰ বিয়াখন পাতি দিলে। বিয়াৰ কেইমাহমানৰ পিছত মানুহজনৰ আকৌ মন গ'ল যে তেওঁ বিদেশলৈ যাবই আৰু তাতে কিবা এটা কৰি অৰ্থাৎ ব্যৱসায় এটা আৰম্ভ কৰি বহুত টকা পইচা উপাৰ্জন কৰিব। তেওঁ এই কথাটো তেওঁৰ পত্নীক জনালে। পত্নীয়ে সন্মতি জনালে, ঠিকে আছে আপুনি যাওক, আমাৰ সুখৰ কাৰণে যদি যাবলৈ ওলাইছে তেন্তে আপুনি যাওক। সকলোকে জনাই বিদায় জনাই ব্যৱসায়ীজন বিদেশলৈ গুচি গ'ল। এনেদৰে 15-16 বছৰমান পাৰ হ'ল। তেওঁ বহুত টকা পইচা উপাৰ্জন কৰিলে। তেওঁ যেতিয়া ঘৰৰ পৰা গৈছিলে বিদেশলৈ, তেওঁৰ পত্নী গৰ্ভৱতী আছিলে। এনেদৰে বহুত বছৰ পাৰ হৈ যোৱাৰ পিছত এদিন তেওঁ ভাবিলে যে এতিয়া মোৰতো বহুত টকা পইচা হ'ল, মই নিজৰ দেশলৈ উভতি যোৱাটোৱেই ভাল হ'ব। কথামতেই কাম। তেওঁ কি কৰিলে, জাহাজৰ টিকেট বুক কৰিলে। নিজৰ দেশৰ পৰা তেওঁ য'ত কৰ্ম কৰি আছিলে সেই ঠাইলৈ বহুত দূৰ আছিলে, 3-4 দিনৰ বাট আছিলে, গতিকে দীঘলীয়া যাত্ৰা। গতিকে তেওঁ জাহাজৰ টিকেট বুক কৰিলে। বুক কৰাৰ পিছত তেওঁ জাহাজত উঠিলে। উঠাৰ পিছত এটা দিন পাৰ হ'ল। পাৰ হৈ যোৱাৰ পিছত পিছদিনা তেওঁ এজন মানুহক জাহাজতে বৰ দুখী মনেৰে বহি থকা দেখা পালে। তেওঁ মানুহজনৰ ওচৰলৈ আহি সুধিলে, আপোনাৰ কি হ'ল, আপুনি ইমান দুখী মনেৰে বহি আছে? তেতিয়া সেই মানুহজনে ক'লে যে মই এই দেশখনলৈ আহিছিলোঁ মোৰ জ্ঞান বিলাবলৈ, জ্ঞান বিক্ৰী কৰিবলৈ। মোৰ কিছুমান ফৰ্মুলাছ আছিলে, মই তাক বিক্ৰী কৰিবলৈ আহিছিলোঁ, কিন্তু কোনেও নল'লে। সেইকাৰণে মোৰ মনটো বৰ দুখ। তেতিয়া এই মানুহজনে ভাবিলে, অৰ্থাৎ ব্যৱসায়ীজনে ভাবিলে, মইতো বহুত টকা পইচা উপাৰ্জন কৰিলোৱেই, মই এওঁৰ পৰা কিবা জ্ঞান এটা লৈ লওঁ। তেওঁ মানুহজনক ক'লে যে মোকে কিবা এটা জ্ঞান দিয়ক, তাৰ বিনিময়ত আপুনি যিমান বিচাৰে মই সিমান পইচা দিম। মানুহজনে আনন্দিত হ'ল। আনন্দিত হৈ পেলাই ক'লে, ঠিক আছে, আপুনি মোক 500 সোণৰ মুদ্ৰা দিব লাগিব। তেতিয়া ব্যৱসায়ীজনে ভাবিলে, ঠিকে আছে, হ'ব, মই দিম। তেতিয়া মানুহজনে ক'লে যে জীৱনত যদি কেতিয়াবা আপোনাৰ খং উঠে তেন্তে 2 মিনিট হ'লেও আপুনি ভাবি ল'ব, তাৰপিছতহে কিবা এটা কাম কৰিব। সেইটোৱে আছিল মানুহজনৰ জ্ঞান। ব্যৱসায়ীজনে ভাবিলে 500 সোণৰ মুদ্ৰাত মই এটা জ্ঞান পালোঁ আৰু বেলেগ জ্ঞান ল'বলৈ মোৰ হাতত বৰ বেছি এটা পইচা নহ'বগৈ, গতিকে এটা জ্ঞানে মই যাওঁ আৰু। এই বুলি তেওঁ 3-4 দিনৰ পিছত ঘৰ গৈ পালেগৈ। ঘৰৰ সন্মুখত দেখা পালে যে গাৰ্ড ৰৈ আছে। গাৰ্ড এইকাৰণে ৰৈ আছে যে তেওঁ যেতিয়া বিদেশত আছিলে তেওঁ মাহে মাহে বহুত টকা পইচা ঘৰলৈ পঠিয়াই আছিল, তাৰ ফলত ঘৰ দুৱাৰ ভালকৈ বনাইছিলে আৰু গাৰ্ডো ৰাখিছিলে। চিঠি পত্ৰও তেওঁ মাজে মাজে দি খবৰ খাতিও লৈ থাকিছিলে। কিন্তু তেওঁ যেতিয়া ঘৰ পালেহি, গাৰ্ডজনক ক'লে, তই একদম নকবি মই আহিছোঁ বুলি, মই মোৰ পত্নীক মোৰ দেউতাহঁতক ছাৰপ্ৰাইজ দিম। এই বুলি তেওঁ ঘৰৰ ভিতৰত সোমাই পেলাই যেতিয়া দেখিলে ঘৈণীয়েকক বেলেগ এজন ল'ৰাৰ লগত বিচনাত শুই থকা, তেওঁ খঙেৰে একদম চুলি আগ পাই গ'লগৈ। চুলি আগ পাই যোৱাত তেওঁ তৰোৱাল এখন লৈ পেলাই ঘৈণীয়েকক ডিঙিটো কাটিবলৈ ধৰোঁতেই সেই জ্ঞানী মানুহজনৰ কথাটো মনত পৰিল যে আপোনাৰ খং উঠিলে 2 মিনিট সময় আপুনি ভাবি ল'ব, তাৰপিছত কিবা এটা কাম কৰিব। তেওঁ ৰখি গ'ল। ৰখি পেলাই তৰোৱালখন পিছুৱাই দিওঁতেই কিবা বাচন এটাত লাগি আৱাজ এটা কৰিলে। কৰাৰ লগে লগে ঘৈণীয়েকজনী সাৰ পাই গ'ল। সাৰ পাই আহি যেতিয়া ঘৈণীয়েকজনীয়ে ক'লে, আপুনি আহিলে, আপোনাৰ কাৰণে মই কিমান দিন অপেক্ষা কৰিছোঁ। কিন্তু মানুহজনৰ আৰু খং উঠিল। সেই বুলি মানুহজনী কেনেকৈ তৰোৱালখনে মাৰিব খোজোঁতে পিছফালৰ পৰা দেউতাকে আহি ক'লে, তই যাক মাৰিবলৈ বিচাৰিছ, যাৰ কাৰণে মাৰিব খুজিছ, তই সেই ল'ৰাটো দেখি তোৰ খং উঠিছে, সেই ল'ৰাটো আচলতে কোন তই জাননে? তই যে তোৰ পত্নীক এৰি থৈ গৈছিলি গৰ্ভৱতী অৱস্থাত, সেই সন্তানটোৱে হৈছে এই ল'ৰাটো, তোৰ ল'ৰাটো। তেতিয়াহে মানুহটোৱে কান্দিবলৈ ধৰিলে।
সঁচাকৈ মই কি কাম কৰিবলৈ ধৰিছিলোঁ। মই নজনাকৈ খং উঠি কিমান এটা ডাঙৰ বিপদ চপাই ল'লোহেঁতেন। তেওঁ ক্ষমা খুজিলে আৰু সকলোৱে মিলিজুলি থাকিবলৈ ল'লে। অৰ্থাৎ আমি আচলতে এই কাহিনীটোৰ পৰা কি শিকিলোঁ যে আমি খং উঠিলে বুলি কিবা কথা কওঁতে বা কিবা এটা কাম কৰি দিওঁতে সদায় ভাবিব লাগে, যেতিয়াই খং উঠে 100 বাৰ হ'লেও গন্তি কৰিব। অৰ্থাৎ আপোনাৰ খংটো যেতিয়া উঠে আপুনি ঘপচনে কিবা এটা কাম কৰি দিব, তাৰ আগত আপুনি 2 মিনিট হ'লেও ভাবিব যে আপুনি কি কৰিবলৈ ওলাইছে। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।